আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক কয় নেকি জান বোলে আমি পলাই যাওঁ। নমস্কাৰ, মিষ্টাৰ সৰকাৰ ব্লগৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো বনোৱাৰ মেইন উদ্দেশ্য হৈছে মোৰ বন্ধু নাইবা মোৰ সৰু ভাইটিকেইটাসকলৰ কাৰণে, যাতে ভৱিষ্যতত সিহঁতে এইসমূহ বিপদৰ পৰা ৰক্ষা পাব পাৰে। মই ৰাহুল সৰকাৰ, আপোনাৰ বন্ধু। আজি আমি আলোচনা কৰিব ওলাইছোঁ বিশেষভাৱে কেইটামান গুৰুত্বপূৰ্ণ কথা। যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাক কয় ব'লা জান আমি পলাই গুচি যাওঁ, আৰু আপুনি যদি আপোনাৰ গাৰ্লফ্ৰেণ্ডক লৈ পলাই গুচি যায়, তেন্তে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিয়ে আপোনাৰ ওচৰত কেনেধৰণৰ বা কি ধৰণৰ কেছ দিব পাৰিব আৰু কি ধাৰা লগাব পাৰিব আপুনি জানেনে? যদি আপুনি নাজানে তেন্তে জানি লওক এই ভিডিঅ'টোৰ দ্বাৰা। এই ভিডিঅ'টো আপুনি প্ৰথমৰ পৰা শেষলৈকে চাওক, তেতিয়াহ'লে বুজি পাব। আৰু আপুনি যদি ভিডিঅ'টো স্কিপ কৰি দিয়ে তেতিয়াহ'লে আপুনি বুজি নাপাব। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে মোৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি জানি লওঁ আপোনাৰ ওপৰত কোন ধাৰা লগাব পাৰে। ফাৰ্ষ্ট হ'ল IPC ছেকশ্যন 363 কিডনেপিং লগাব পাৰে, আৰু ছেকেণ্ড হ'ল IPC ছেকশ্যন 375 ৰেপ আপোনাৰ ওপৰত লগাব পাৰে। আপোনাৰ কপালখন যদি বহুত বেয়া থাকে আৰু আপোনাৰ গাৰ্লফ্ৰেণ্ডে যদি ফেমিলিৰ কথাত আপোনাৰ এগেইনষ্টত ষ্টেটমেণ্ট দিয়ে, তেতিয়াহ'লে আপুনি জেলৰ ভাত খাবই লাগিব। আপোনাৰ গাৰ্লফ্ৰেণ্ডে আপোনাৰ ফেভাৰত ষ্টেটমেণ্ট দিয়ে তেতিয়াহ'লেতো কোনো কথাই নাই, চব বস্তু ঠিকেই থাকিব, টেনশ্যন কৰিব নালাগে। থাৰ্ড আৰু মষ্ট ইম্পৰ্টেণ্ট কথাটো হ'ল আপোনাৰ গাৰ্লফ্ৰেণ্ড যদি 18 বছৰৰ তলত থাকে আৰু আপুনি যদি পলাই লৈ যায়, তেতিয়াহ'লে আপোনাৰ গাৰ্লফ্ৰেণ্ডৰ ফেমিলিয়ে আপোনাৰ ওপৰত পক্সো এক্ট লগাব। লগায় তেতিয়াহ'লে 10 বছৰ নাইবা 10 বছৰতকৈ বেছি আপোনাৰ জেল হ'ব পাৰে। যদি নাজানে পক্সো এক্ট কি বা পক্সো এক্ট কি হয়, তেন্তে পক্সো এক্টৰ ওপৰত বনোৱা ভিডিঅ'টো আপোনালোকে চাব পাৰে, তেতিয়াহ'লে বুজি পাব পক্সো এক্ট কি হয়। আৰু পক্সো এক্ট ভিডিঅ'ৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি ৰাখিম, আপোনালোকে তাৰ পৰাও চাব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল আৰু কিবা এটা নতুন বস্তু শিকিব পাৰিলে। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি মোৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।